কুকুৰ মৰম যাচিব অপেন কৈ। এইটোৰ ওপৰত বাৰু তাৰ বুকুৰ মৰম বাৰু কোনে ল'ব বাৰু? কাগজ নে ফটা কানি নে কি ভৰাই লৈছে? বুকুৰ মৰম যাচিব বোলে অপেন। এইটোৰ ওপৰত তাৰ কোনে বুকুৰ মৰম ল'ব বাৰু? বডিজটো অপেন কৰি দিলে তাৰ মৰমবোৰ খহি পৰিব টপককৈ। ই আকৌ মৰম যাচিব অপেন। জহনি মৰাটো চলা। এতিয়া মই কথা এটা কওঁ, শুনিবলৈ বেয়া লাগিব কিন্তু সত্য। তাৰ মৰমবোৰ অপেনকৈ ল'ব, কিন্তু তাক যোনে জন্ম দিছে তাৰ জন্মদাতা পিতৃ মাতৃয়ে ল'ব পাৰিব। মাক বাপেকে চিন্তা কৰে, সৰুৰ পৰা ডাঙৰ দীঘল কৰে তুলি তালি, যে ল'ৰাটো ডাঙৰ হ'লে ভাল কাম কৰিব, ভাল কিবা এটা কৰিব। আৰু ইহঁতি এইবিলাক কাম কৰি আছে। ইহঁতৰ মনটো ছোৱালী, বস্তুবিলাকহে ল'ৰা। ইমানে ইচ্ছা নে ছোৱালী হ'বলৈ? কাগজ ভৰাই লৈ পিন্ধি লৈ জঁপিয়াই আছে। ইয়াৰ মৰম কোনেও ল'ব নোৱাৰিব। ল'ব পাৰিব কেৱল ইয়াৰ পিতৃ মাতৃয়ে। কাৰণ ল'ৰাজন যিমানেই ৰেন্দা নহওক কিয়, ল'ৰাজন মৰমৰ।